Hello everyone, welcome back to my channel. পুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি মোৰ বাবে এটি বিশেষ দিন আৰু আমি গৈ আছোঁ এটি বিশেষ ঠাইলৈ আৰু ঠাইটোনো বাৰু কি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তাৰপিছত আপোনালোকে গম পাব। আজি আমি গৈ আছোঁ গোলাঘাটলৈ বুলি, যিহেতু এতিয়া আমাৰ পবিত্ৰ ভাদ মাহ চলি আছে আৰু পবিত্ৰ ভাদ মাহৰ বাবে আমি গৈ আছোঁ আজি আঠখেলীয়া নামঘৰলৈ। গোলাঘাটত অৱস্থিত আৰু আমি সোমাই আহিছোঁ আঠখেলীয়া নামঘৰৰ ফালে। যিহেতু আজি দেওবাৰ, সেইবাবে মানুহৰ সমাগমো আজি যথেষ্টখিনি আহিছে আৰু এতিয়া আমি মেইন দৰ্জাৰ ফালে, মেইন গেটৰ ফালে আমি সোমাই যাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে যোৱাৰ আগতে ধুনীয়াকৈ কেণ্ডেলযোৰ খুলি যাব পাৰে আৰু আপোনালোকে কোনে কোনে বাৰু আঠখেলীয়া নামঘৰলৈ আহিছে, আগতো আহিছে, প্লিজ কমেণ্ট। চুকাফা সমন্বয় ক্ষেত্ৰলৈ সোমাই যাওঁ বুলি পাৰ টিকেট লৈছে আমাৰ 20 টকাকৈ। খুব এটা ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া শান্তি আৰু পুখুৰী আছে চাইডে চাইডে আৰু ভিতৰত আমি সোমাই দেখিলোঁ যে কিমানবোৰ নজনা কথা আমি জানিব পাৰিম বাৰু। আমাৰ ইতিহাসত স্বৰ্গদেউ চুকাফা সিহঁতৰ কথাবোৰ কিমান ধুনীয়াকৈ ছবি আকাৰে লিখা আছে আৰু আমাক কিন্তু ভিডিঅ' কৰিব নিদিলে। আৰু এতিয়া আমি আহি আছোঁ শিৱসাগৰত সোমাইছোঁ, শিৱদৌলত সোমাইছোঁ, ৰংঘৰটো ওচৰৰ পৰাই চালোঁ আৰু এইফালে আমাৰ পোৱালিটো আমি ধুনীয়াকৈ ষ্টাৰ্ট কৰিছোঁ আমাৰ শিৱসাগৰৰ ট্ৰিপটো। শিৱসাগৰত আমি কোনো প্লেন নাছিলোঁ, আমি হঠাতে প্লেন কৰি পিনে শিৱসাগৰত ৰখিলোঁ আৰু শিৱসাগৰতো এনেও গম পাইছোঁ কিমান ঐতিহাসিক বস্তু, সিহঁতৰ আমাৰ ৰজাদিনীয়া বস্তু, অট্টালিকা। মই লৈ ল'লোঁ মিল্কশ্বেক আৰু মিল্কশ্বেক খাই মই শিৱদৌলৰ নাজাৰাটো এবাৰ চালোঁ, কিমান যে ধুনীয়া লাগে পাছবেলালৈ শিৱদৌলটো। আৰু তাৰ পাছফালে আছে এটা শিৱসাগৰ পুখুৰী আৰু পুখুৰীটো বাৰু কোনে নিৰ্মাণ কৰিছে আপোনালোকে প্লিজ কমেণ্টত জনাব। এইবোৰ প্ৰশ্ন কিন্তু অসমৰ আহিবলগীয়া এক্সামবোৰত খুব প্ৰয়োজনীয় প্ৰশ্ন, আপোনালোকক সুধি পেলালোঁ সেইকাৰণে। আৰু তাৰপিছতে ঘৰ পালোঁহি আমি 9টামান বজাত আৰু 9টামান বজাত পাই আহি মই পূৰা একদম ধুনীয়াকৈ ফ্ৰেছ হৈ গা পা ধুই মই তাৰপিছত কেক এটা লৈ আনিছিলোঁ, যিহেতু বাৰ্থডে কেক চেক নাকাটিলে একদম মনটো ভাল লাগি নাথাকে আৰু কেক এটা অৰ্ডাৰ কৰিয়ে দিলোঁ। আৰু তাৰপিছত মই ফাৰ্ষ্ট খোৱালোঁ আমাৰ পোৱালিটো, বা ভাগৰ ল'ৰাটো। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো প্লিজ ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব।